সব ভিআইপি ৰখক আজি আমিও থাকি মিডিয়া সব এটা ম্যানেজমেন্ট কোন ভিআইপি মাছা নাই নলা হেতেৰ আছে আপোনালোকৰ ম্যানেজমেন্টটো সম্পূৰ্ণ ভুল হৈছে আপোনালোকৰ ম্যানেজমেন্ট সম্পূৰ্ণ ভুল হৈছে অপমানিত হৈছে আপোনালোকে জানিব লাগে আমাক মাতি পেলাই আমাক অপমানিত কৰিছে প্ৰথম আপোনালোকে জানিব লাগে আপোনালোকে আমাক মাতি পেলাই অপমানিত কৰিছে না না কি এটা গ'ল আপোনাক তালৈকে কোনো যাব নোৱাৰে ঠিক আছে আৰু সেইখিনি ভিআইপি বুলি নহয় দেয়াৰ আৰ সাম প্ৰটকলছ উই হ্যাভ টু ফলো দেম ওকে আপোনালোকে এনে ক'লে নহ'ব নহয় তেওঁ সুধক আকৌ কোন আপনি নাই সুধা যে সবকে সুধিব উই আৰ কিপিং আ ডিসটেন্স ফৰ এভৰিবডি এটা কি হ'ব আপোনাৰ মানে কি দিব নিদিয়ে এ হাত নলাবচোন দিয়ক কি হাত বাইদেউ যি ক'ব সেইটো হ'ব আপোনালোকৰ কাৰণে তাত আমি ধুনীয়াকৈ জাগা থৈছো তেনে যাব নিদিয়ে কেলে এইফালে নহয় ন আৰে এফালে গ'লে এটা এফালে গ'লে এটা আমাৰ কি আছে আহি যাওক আপুনি নাই নাই মই নাযাওঁ আমি চব নাই নাই আমি একেলগতে কিবা কৰিম আপোনালোকে আমি আজি বয়কট কৰিম যদি আপোনালোকে সেইফালে যাবলৈ ৰাস্তা আছে তেতিয়াহ'লে মোৰ কাণখন কাটি দিব ঠিক আছে হ'ব তে মিডিয়া ফুটেজটো ক'বা ল'ব আপোনালোকৰ ভাইছ এনেকুৱা হ'ব নালাগিছিলে কাণখন কাটি দিবতো ভাইছ হ'ব নালাগিছিলে আপুনি নাই বাইদেউ আপুনি ভুল কৰিছে এইটো আপোনাৰ ভাইছ এইটো হ'ব নালাগিছিলে মোৰ কাণখন কাটি দিব সেইটো আপোনাৰ ভাইছ হ'ব নালাগিছিলে এইফালে বন্ধ কৰি থৈ নাই আপোনাৰ ভাইছ এইটো হ'ব নালাগিছিলে আহিলে মেডাম তেখেতে কেনেকৈ আহিলে বন্ধ কৰি তেওঁ কেনেকৈ আহিলে আপুনি যি কৈছে মানি লৈছে তেওঁ বন্ধ কৰি দিছে তেখেত কেনেকৈ আহিলে আমাৰ প্ৰশ্ন এইটো তেখেত কেনেকৈ আহিলে কেনেকৈ আহিলে নাই না বাইদেউ এটা জাষ্ট এটা তেখেত কেনেকৈ আহিলে তাৰমানে কি মানে আপোনালোকৰ যিবিলাক ঘৰৰ মানুহ এইবিলাক হ'ব পাৰে বাকী মিডিয়াই যদি আহিব নে আপুনি কেনেকৈ আহিলে খালি ঘৰৰ মানুহবিলাক দায়িত্ব বহাই থৈ দিয়ক ভিৰ হওক নহওক ঘটনা ঘটিবলৈ হ'লে ভিৰতো হ'ব নাম ভাল নাথাকিলেও হ'ব আপুনি কি চিকিউৰিটি কৰিছে তেখেত গুচি আহিলে মুঠতে ঘৰৰ মানুহবিলাক ৰাইজত এফাল দি সোমাব পাৰে এছ ডি অফিচত চব ঘৰৰ মানুহ এছ ডি অফিচৰ ঘৰৰ মানুহবিলাক এফাল দি সোমাব পাৰে আমি নমাওঁ বাইদেউ আমি বয়কট কৰিছোঁ চবেই মাতিবই নালাগে আপোনালোকে মাতিব অপমান কৰে আমি চব বয়কট কৰিম আপোনালোকে লিষ্ট দি দিছে লিষ্টৰ মতে এইখিনি ঠিক আছে লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে এই মানুহজন কেনেকৈ সোমাইছে ইয়াত এই মানুহজন কেনেকৈ সোমাইছে কি হয় তেওঁ পুলিচ নে কি হেৰি নেকি তেওঁ কি হয় এখন লিষ্টখন কি এতিয়া চিনিয়ৰ চিটিজেন আহিছে শিক্ষাগুৰুসকল আহিছে তেওঁলোকক সোমাব নিদিয়ে কাক দিব আপোনালোকে কথাটোতো ক'ব দিয়ক আপোনালোকে ক'বই খালি এছ ডি অফিচত ক'বলৈ কি আছে অপমান কৰিছে ইয়াত অপমান কৰিছে ইয়াত এছ ডি অফিচত ফেমিলি মানুহকেইজন খালি দায়িত্ব কৰিব পাৰে কোনো নাই আপোনালোকে চাওক গুচি গ'লে হ'ল না ব'ল চাওক গুচি গ'লে হ'ল নাই নাই নকৰোঁ কি হ'ব আমিও চাম না আপোনালোকে বুজি কোন থানাৰ হয় কথা ক'ব নাজানে ইয়াত মানুহ ৰাখে আৰে আপোনালোকে বুজি পোৱা নাই কেলে বুজি নাপাওঁ আমি যি বুজি পাব লাগে বাইদেউ বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো এইবাৰ আমাৰ ডিফাৰেণ্ট কি বুজি পাব লাগে আমি বুজি পাইছো হ'ব কিবা অলপমান ইছ্যুজ আছে কি ইছ্যু আছে খালি মিডিয়াখিনিৰ কাৰণে ইছ্যু আছে অকল মিটৰ কাৰণে হা নহয় বেলেগৰ কাৰণে নাই মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব ইয়াতে নাই আমি ইয়াত আপোনালোকৰ প্ৰগ্ৰামটো এখেতলোকে কৈছে এইফালে সোমাব নোৱাৰে ফৰ চিকিউৰিটি ৰিজন কিন্তু সেইফালে আহি পেলাই ইয়াত সোমাব পাৰে এইটো কি চিকিউৰিটি ৰিজন ইয়াতে আহিব দিয়া নাই ন এখেতে কৈছে এই মানুহজন কেনেকৈ সোমালে ব্লক কৰি থৈ এইজন কেনেকৈ মিডিয়া মানুহ এইজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল নাই নাই এইজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল তেওঁ কি হয় সেইফালে আহি পেলাই যদি কাম কৰিব নহয় পাৰে এইফালে ব্লক কৰি থোৱা আছে আপোনালোকে বুজি পোৱা নাই কেলে বুজি নাপাওঁ আমি যিখিনি বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো এইবাৰ আমাৰ ডিফাৰেণ্ট কি বুজি পাব লাগে আমি বুজি পাইছো হ'ব কিবা অলপমান ইছ্যুজ আছে কি ইছ্যু আছে খালি মিডিয়াখিনিৰ কাৰণে ইছ্যু আছে অকল মিটৰ কাৰণে হা নহয় বেলেগৰ কাৰণে নাই মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব ইয়াতে নাই আমি ইয়াত আপোনালোকৰ প্ৰগ্ৰামটো এখেতলোকে কৈছে এইফালে সোমাব নোৱাৰে ফৰ চিকিউৰিটি ৰিজন কিন্তু সেইফালে আহি পেলাই ইয়াত সোমাব পাৰে এইটো কি চিকিউৰিটি ৰিজন ইয়াতে আহিব দিয়া নাই ন এখেতে কৈছে এই মানুহজন কেনেকৈ সোমালে ব্লক কৰি থৈ এইজন কেনেকৈ মিডিয়া মানুহ এইজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল নাই নাই এইজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল তেওঁ কি হয় সেইফালে আহি পেলাই যদি কাম কৰিব পাৰে মানে আপোনালোকে কথাটো নুশুনাকে এনেকুৱা নকৰিব আপোনাৰ বেয়া কথা কয় নাই তেওঁলোকৰ ডিউটিত আছে তেওঁলোকৰো সেইটোৱে কৈছে আপোনালোকৰ মেনেজমেণ্টটো সম্পূৰ্ণ ভুল হৈছে আপোনালোকৰ মেনেজমেণ্ট সম্পূৰ্ণ ভুল হৈছে আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ কিন্তু এইবাৰ দেখা গৈছে যে
আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেৰে চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে। কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখেদিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে, কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক, সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে, বাধা প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে, আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ। মহকুমা প্ৰশাসনৰ এক না চুট না ভোট নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে। এটা না চুট না ভোট ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ, কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই। কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে, কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে। গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্ট নকৰে তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে। কিবা ষড়যন্ত্ৰ বলি হোৱা বুলি ভাবিছে নেকি? ইয়াত আচলতে ষড়যন্ত্ৰ মানে অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই, কিন্তু বোকাজান মহকুমা প্ৰশাসনে কেনেকে এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ। গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ।